হাই এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ নাৰিকলৰ গুড়ি আৰু আলু দম। তাৰ বাবে লৈছোঁ ময়দা 2 কাপ, নাৰিকল আৰু চেনি গ্ৰাইণ্ড কৰি লৈছোঁ। ইয়াত নাৰিকল এফাল দিছোঁ আৰু চেনি 2 চামুচ দি গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া নাৰিকলখিনি ইয়াত ময়দাত দি এই ডোটো মই 15 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম, তেতিয়ালৈকে আলু দমটো আদা ৰচুনৰ পেষ্টটো দি দিছোঁ ইয়াত। মছলাখিনি দি দিছোঁ। বিলাহীখিনি দি দিম। বইল কৰি থোৱা আলুখিনি দি দিছোঁ। হালধি 1 চামুচ দিছোঁ।
এতিয়া ইয়াত বেচনখিনি দি দিম। এতিয়া 2 মিনিটৰ কাৰণে ঢাকি দিম। এতিয়া মই ইয়াত গৰম পানী এগিলাচ এতিয়া মান ধনিয়া আৰু কেঁচা জলকীয়া দি